Hello everyone, Namaskar. Welcome to our channel Jewelry Fashion Info from Usha Jewelers. Today we are going to show you combo multi chain. This chain can be worn by both gents and ladies. You can always wear this chain regularly. You will feel very comfortable wearing all this chain. So we want to show our video without wasting the time. So let's go. নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ মই লৈ আনিছো নতুন ডিজাইনৰ কম্বো চেইন যেটো আপোনালোকে লৰা ছোৱালী জেন্টস লেডিজ দুজনে পিন্ধিব পাৰিব তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম যে আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনডাল প্ৰেছ কৰি দিব যাতে আমাৰ নতুন ভিডিও অহাৰ লগে লগে আপোনালোকলৈ নটিফিকেশন গুচি যায় তেনেহলে আহক ভিডিওটো আমি আৰম্ভ কৰো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকক আমি দেখাব চেষ্টা কৰিম যিমান পাৰো প্ৰথমতে আমি আপোনালোকক দেখাব বিচাৰিম যে এটো চেইন ঠিক আছে এটো হয় কম্বো জেন্টস লেডিজ দুজনে পিন্ধিব পাৰিব এটো চেইনটোৰ নাম হৈছে কমল চেইন ইয়াৰ আপোনাৰ কিমান ধুনিয়াকৈ ডিজাইন কৰা আছে কিমান ধুনিয়া পলিশ আৰু লগতে আপোনালোকক হলমাৰ্কিং ষ্টাম্পটো মই দেখাবলৈ এবাৰ ট্ৰাই কৰিম খুব সৰুকৈ দিয়া আছে হয়তো আপোনালোকে জুম কৰি চাব পাৰিব এটো হৈছে আপোনালোকৰ হলমাৰ্কিং ষ্টাম্প খুব সৰুকৈ লিখা আছে এই চেইনটো আপোনাৰ আছে ওয়েট আমি 7 গ্ৰাম 390 মিলি আছে চেইনটো ওয়েট বহুত কম ওয়েটত এটো আছে এটো আপোনাৰ প্রাইস আহি যাব 40 45 ৰ ভিতৰত আহি যাব এটা দ্বিতীয়তে আহি গলে এটো আপোনাৰ সিঙ্গেল চেইন এই চেইনটো খুব ধুনিয়াকৈ বনোৱা হৈছে ইয়াৰ ফিনিশিং বহুত ধুনিয়া আছে আৰু বহুত লাইট ওয়েট আছে ইয়াৰ ওয়েটটো আপোনালোকৰ আছে 7 গ্ৰাম 200 মিলি যেটো প্রাইস আহি যাব আপোনাৰ 35 টু 40 ভিতৰত এটা আহি গল আপোনাৰ এডাল চেইন এটো চেইনটো কোৱা হয় সচিন চেইন বুলি কোৱা হয় এটো বহুত হেভিকৈ বনোৱা হৈছে ইয়াৰ ওয়েট আপোনাৰ আহি যাব 12 গ্ৰাম টু 14 গ্ৰামৰ ভিতৰত ইয়াৰ ডিজাইন বহুত ধুনিয়া কৰা হৈছে এটো আপোনাৰ ইমানে হেভি আছে যেটো আপোনাৰ সিঙ্গাৰ চান্সেস বহুত কম যেটো চান্সেস নাই বুলি কলেও বেয়া নহব ইয়াত গুটে হলমাৰ্কিং কৰা আছে হলমাৰ্কিংটো মই আৰু এবাৰ আপোনালোকক দেখাব বিচাৰিম ইয়াতে আপোনালোকে চাব পাৰিব খুব ধুনিয়াকৈ হলমাৰ্কিং কৰা আছে ইয়াৰ প্ৰাইসটো আপোনালোকৰ আহি যাব ইয়াৰ প্ৰাইসটো আমি জনাব বিচাৰিম 60 টু 70 ভিতৰত আহি যাব আৰু ইয়াৰ লেন্থটো আহি যাব আপোনাৰ 18 ৰ পৰা 20 ইঞ্চি ভিতৰত যদি আপুনি 22 ইঞ্চিও বিচাৰে তেনেহলে পাই যাব এটো আপোনালোকৰ হৈ গল লৰি চেইন বুলি কোৱা হয় এটো খুব লাইট ওয়েটত আছে ইয়াৰ ওয়েটটো আমি 4 গ্ৰাম 480 মিলি আছে ইয়াৰ ওয়েটটো চাব পাৰিব এটো আপোনাৰ 20 ৰ পৰা 25 ৰ ভিতৰত আহি যাব এটো মই আপোনালোকক দেখাব বিচাৰিম এটো হৈছে মাল্টি চেইন ডিফাৰেন্ট চেইন আছে ইয়াত ডিজাইনৰ তো প্ৰথমতে আপোনাৰ এটো আপোনাৰ মাল্টি চেইন হয় এটো আপোনাৰ লেডিজ জেন্টস দুজনে পিন্ধিব পাৰিব যেটো মই আপোনালোকক প্ৰথমতে আৰম্ভণিতে কৈছো মাল্টি চেইন বুলি লেডিজ জেন্টস সকলোৱে পিন্ধিব পাৰিব এটা প্ৰথমতে আছে এটো আপোনাৰ খুব ধুনিয়া চেইন ইয়াক ইন্দ্ৰজিৎ চেইন বুলি কোৱা হয় যেটো আপোনাৰ ইয়াৰ ওয়েট আহি যাব 12 গ্ৰাম 690 মিলি ইয়াৰ ওয়েটটো অলপমান বেছি আছে এটো যদি আপুনি তোলা হিচাপত জানিব বিচাৰে তেনেহলে 1 তোলাৰ ওপৰতে আছে এটো বস্তু এই চেইনটো আৰু গ্ৰাম হিচাপত হলে 12 গ্ৰাম 690 মিলি হ'ব এইবোৰ চেইন আপোনাৰ 22 ৰ পৰা 24 ইঞ্চি ভিতৰত আহি যায় ইয়াৰ ডিজাইন ইয়াৰ পলিশ খুব ধুনিয়াকৈ কৰা হয় আৰু লেন্থটো আপোনালোকে গম পালে 22 ৰ পৰা 24 ইঞ্চি ভিতৰত দ্বিতীয়তে আছে আপোনাৰ এটো চেইন যেটো আমি ভি শেপ চেইন বুলি কোৱা হয় ইয়াৰো খুব ধুনিয়া ডিজাইন আছে এটো অলপ হেভি আছে এটো আপোনাৰ ইয়াৰ ওয়েট আছে 15 গ্ৰাম 690 মিলি 1 তোলা ওপৰতে আছে
সো আপোনালোকৰ এইটো হৈছে ৰছী চেইন বুলি কোৱা হয়, যেটো ইয়াৰ weight আপোনাৰ 20 গ্ৰামৰ ভিতৰত আহি যাব, 19-20। ইয়াৰ প্ৰাইচটো আপোনাৰ কমসে কম এইটো আপোনাৰ 1 লাখ ওচৰা-ওচৰি আহিব। এইটো ৰছী চেইন বুলি কোৱা হয়, যেটো অলপ পাক খাই আছে ৰছীৰ নিচিনা, যাৰ বাবে ইয়াক কোৱা হয় ৰছী চেইন বুলি কোৱা হয়। আপোনাৰ আহি যাব 22 to 24 ইঞ্চিৰ ভিতৰত। এইটো আছে আপোনাৰ ফেন্সি চেইন হয়, পাইপ ফেন্সি চেইন বুলি কোৱা হয় ইয়াক। এইটো আপোনাৰ লেন্থটো আহি যাব ইয়াৰ 22 to 24 ইঞ্চিৰ ভিতৰত। ইয়াৰ weight আহিব 10 গ্ৰাম 860 মিলি। এইটো দেখিবলৈ কেনে weight টো আপোনাৰ বেছি লাগে, কিন্তু অলপ ইয়াৰ weight টো কম আছে। খুব ধুনীয়া চেইন, ইয়াৰ ফিনিশিং বৰ ধুনীয়াকৈ কৰা হৈছে। ইয়াৰ শাইনিং যেটো খুব ধুনীয়াকৈ শাইনিং কৰি থাকে। ইয়াৰ প্ৰাইচটো আপোনালোকৰ আহি যাব 55 to 60 ভিতৰতে আহিব। এটা হৈ গ'ল আপোনাৰ এইটো চেইন, যেটো আমি স্ক্ৰু চেইন বুলি কোৱা হয় ইয়াক। ইয়াৰ খুব ডিজাইনটো ধুনীয়া, অলপ স্ক্ৰু টাইপ হয়তো, সেইকাৰণে ইয়াৰ নামটো স্ক্ৰু চেইন বুলি কোৱা হয়। স্ক্ৰু চেইন বুলি কোৱা হয়। এইটো খুব ধুনীয়া ডিজাইন হয়। এইটো আপোনাৰ লেডিজ জেন্টস দুজনে পিন্ধিব পাৰে, কোনো কথা নাই। ইয়াৰ লেন্থটো আপোনাৰ আহি যাব 22 পৰা 24 ইঞ্চিৰ ভিতৰত। ইয়াৰ weight আপোনালোকৰ আহি যাব 18 to 22ৰ ভিতৰত। এতিয়া আহি গ'ল আপোনালোকৰ এইটো চেইন, যেটো বক্স চেইন বুলি কোৱা হয়, বক্স ফেন্সি চেইন। ইয়াৰ এইটো বক্স টাইপত বনোৱা হৈছে, খুব ধুনীয়া ডিজাইন। ইয়াৰ weight আপোনালোকৰ আহি যাব 19 পৰা 24ৰ ভিতৰত। ইয়াৰ প্ৰাইচটো আমি জনাবলৈ বিচাৰিম। ইয়াৰ প্ৰাইচটো কমসে কম আপোনাৰ 1 লাখৰ ওপৰতে আহিব। এতিয়া আপোনালোকক আমি আকৌ এবাৰ দেখাব বিচাৰিম চেইনটো য'ত হোল মাৰ্কিং কৰা আছে, খুব ধুনীয়াকৈ কৰা হৈছে। আপোনালোকে চাব পাৰিব, এইটো দেখিব পাৰিছেনে? খুব ধুনীয়াকৈ হোল মাৰ্কিং কৰা আছে। তো জনাব বিচাৰিম আজি যেটো প্ৰাইচ চলি আছে আপোনাৰ পাৰ 10 গ্ৰামছ 45 এপ্ৰক্স চলি আছে পাৰ 10 গ্ৰামৰ দাম। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাব বিচাৰিম আমাৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, যেটো লিংকত গৈ আপুনি ক্লিক কৰিলে এখন ফৰ্ম ওলাব। সেই ফৰ্মটোত আপুনি ফিল আপ কৰি আপোনাৰ নিজৰ ডেট অফ বাৰ্থ, মেৰিজ এনিভাৰ্চাৰী, যি আপোনালোকৰ চেলিব্ৰেশ্যন কৰে সেইবোৰ আপোনালোকে ডিটেইলছ ইয়াত ছাবমিট কৰাৰ পাছত সেই ডিটেইলছটো আমাৰ ওচৰলৈ আহিব। আৰু সেই ডিটেইলছৰ মতে আপোনালোকৰ যেনিবা বাৰ্থডে হওক বা মেৰিজ এনিভাৰ্চাৰী হওক, তেতিয়া আমি আপোনালোকক আমাৰ ফালৰ পৰা উইশ কৰিব পাৰিম। আৰু লগতে আমাৰ শ্ব'ৰুমত চলি থকা অফাৰসমূহ আপোনালোকক অফাৰ কৰিব পাৰিম। লিংকত গৈ আপুনি গোটেইটো ছাবমিট কৰি দিব। আৰু লগতে আমাৰ যিসকল লোক আমাৰ শ্ব'ৰুমলৈ আহিছে তেওঁলোকৰ নিজৰ ফিডবেক দিব পাৰিব। আমি সকলোখিনি জানিব পাৰিম কেনেকুৱা পাইছে, কেনেকুৱা নাই পোৱা। তো ইমানতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিম। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিম যে যদিহে আপুনি লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই তেনেহ'লে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদিহে ভিডিঅ'টো ভাল লাগে আপোনাৰ।